সো এইখন আমাৰ হণ্ডা আমেজখন আজি ডেলিভাৰী হ'ব এই ভাইটিয়ে লৈছে বহুত ভাল এক্সপিৰিয়েঞ্চ ডিলাৰত যাতে আহে আৰু মই ভাল পাইছোঁ গাড়ীখন আহিব আৰু চ' ভাইটিক আমি বিদায় দিওঁ ভাইটিক কাগজ পাতিখিনি দি দিওঁ চ' মই বাকী গাড়ীখিনিও আপোনাক দেখাই দিম যি গাড়ী থাকে এতিয়া এখেতসকলক বিদায় দিওঁ এখেতৰ আন্টি মাহঁতেও আহিছে বাইদেউ ভণ্টি গোটেইখিনি আহিছে ত' ভাইটি যাবা লগ পাম আহিবা নেক্সট টাইম ঠিক আছে থেংক ইউ বাই বাই কওক একো নাই অসুবিধা হ'লে আহিব আছোঁ সদায় আছোঁ ফোন কৰিলেই হ'ল চ' গাইজ গাড়ীখন লৈ গ'ল এতিয়া মই পাৰ্কিঙত গৈ আপোনালোকক গাড়ীখন মই দেখাই আছোঁ ত' হেল্ল' এভৰিৱান পাৰ্কিঙত আহিলোঁ মানে দুজন মানে i20খনৰ কথা কৈ আছিল i20খন দেখাব সেইটো কাৰণে মই গৈছিলোঁ দেখিছে আপোনালোকে আমাৰ MS যোনখন আছিল এই ভাইটি এজনে লৈ গ'ল বুকিং দি থৈ দিছিলে যোৱাকালি ভাল দিন চাই থৈ দিছিলে চানডে মানে তো তেনেকৈ আহি গাড়ীখন লৈ গ'ল বাকী মই এতিয়া আহিছোঁ পাৰ্কিঙত আপোনালোকক i20খন দেখাম বুলি চ' প্ৰথমতে মই কিলোমিটাৰৰ পৰা দেখাই দিছোঁ চাওক 53,000 চলিছে মাত্ৰ গাড়ী ধুনীয়া হৈ আছে গাড়ী ক'ৰবাত অকণ স্ক্ৰেচ আছিল সেইখিনি কালাৰ কৰাইছোঁ ধৰক আগৰ বাম্পাৰ পিছৰ বাম্পাৰ আৰু ক'ৰবাত অকণ স্ক্ৰেচ আছিল সেইখিনি কৰাই দিছোঁ এনেই গাড়ী পুৰা কমপ্লিট চিল আছে ইঞ্জিন গোটেইখিনি চিল আছে মই আপোনালোকক দেখাই আছোঁ প্ৰথমতে মই ভিতৰৰ কণ্ডিশ্যনটোৱে মই দেখাই দিছোঁ চাওক কিমান ধুনীয়া হৈ আছে ভিতৰৰ কণ্ডিশ্যন মেটিং চেটিং গোটেইখিনি লগোৱা আছে আৰু আপোনালোকে বেক চাইডেও এচিটো পাব এই বেক চাইডেও এচিটো আছে আৰু তাতে কণ্ট্ৰলো কৰিব পাৰিব কোনফালে বতাহ কোনফালে লাগে কোনফালে নালাগে আৰু ইফালে চাওক মই দেখাই দিছোঁ ডেছবৰ্ডত মিউজিক চিষ্টেমটো এইটো কোম্পানী ফিটেড হয় ইয়াত টাচ স্ক্ৰীণ একো লগোৱা নাই আগৰ i20 বিলাকত এনেকুৱাকৈ থাকে এইটো কোম্পানী ফিটেড হয় চাউণ্ড চিষ্টেম খুবেই ধুনীয়া যিকেইজনৰ আছে তেখেতসকলে গম পায় বাৰু তাৰপিছত তলত আছে আমাৰ ক্লাইমেট কণ্ট্ৰলখিনি এচি এটা ধুনীয়া কাম কৰি আছে আৰু তাৰ তলত এইটো চাওক এইটো আমাৰ অক্সফোৰ্ড USB পোৰ্ট 12 ওয়াটৰ চাৰ্জিং সকেট গোটেইখিনি আছে আৰু এয়াৰবেগ এটা ডেছবৰ্ডত আছে আৰু এটা ষ্টেৰিঙত আছে আৰু ষ্টেৰিঙতো গোটেইখিনি কণ্ট্ৰল দিয়া আছে মিউট ভলিউম আপ ডাউন ফোন ৰিচিভ কৰা ফোন কাটা মোড মিউজিক চেঞ্জ কৰা ট্ৰিপ মিটাৰ ৰিসেট গোটেইখিনি আছে আৰু দৰ্জাত আছে আমাৰ মিৰৰ লক আনলক চাৰিটা পাৱাৰ উইন্ডো এইটো মিৰৰ এডজাস্টেবল এইটো RBM টো টিপি দিলে সোমাই যাব আকৌ এনেকৈ টিপি দিলে ওলাই যাব গাড়ীখন লক কৰি দিলেও বাৰু গ্লাছখন সোমাই আহে RBM টো আৰু ইফালে আমাৰ হেডলাইট এডজাস্টাৰটো আছে আৰু গাইজ ভিতৰত দেখাবলগীয়া তেনেকুৱা একো নাই আৰু কি দেখাম সানভাইজাৰ এইবিলাক দেখাই লাভ নাই ইয়াত আপোনালোকে চশমাটো থ'ব পাৰে চশমা যদি থাকে বলক মই বাহিৰৰ পৰা গাড়ীখন দেখাই দিওঁ আপোনালোকক গাড়ী এনে পুৰা কমপ্লিট চিল আছে মই চিলকেইটা দেখাই নাথাকোঁ আপোনালোকক চাওক এইটো চাওক গাড়ী কোনো চাইডে কালাৰৰ কাম নাই মানে আগৰ বাম্পাৰ পিছৰ বাম্পাৰটো পেইণ্ট কৰাইছোঁ মই কৈছোঁ আপোনালোকক আৰু গাড়ীৰ টায়াৰ আগৰ দুটা একদম ব্ৰেণ্ড নিউ টায়াৰ হয় একদম নিউ কণ্ডিশ্যন হৈ আছে এইটো চাওক একদম নতুন হৈ আছে আগৰ টায়াৰ দুটা আৰু চাওক ফ্ৰণ্ট চাইডৰ পৰা মই দেখাই দিছোঁ মানে আজি সেইখিনিত মই ভিডিঅ' বনোৱা নাই সেইখিনিত মানে বহুত ৰ'দ দি আছে সেইকাৰণে আজি অলপ ঠাইৰ ফালে আহিছোঁ চাওক গাড়ীখন মই দেখাই দিছোঁ ফ্ৰণ্ট চাইডৰ পৰা ফ্ৰণ্ট চাইডেও একো এটা কাম নাই ধুনীয়া হৈ আছে আৰু মই কৈছোঁ আপোনালোকক আগৰ টায়াৰ দুটা মানে একদম নতুন এইটো চাওক কণ্ডিশ্যন এইটো চাওক এইটো চাইডেও একো এটা কাম নাই ফ্ৰণ্ট চাইডেও একো এটা কাম নাই গাড়ীখন টেফলন পলিচো কৰোৱা হৈছে সেইকাৰণে অলপমান গাড়ীখন জিলিকি আছে পিছৰ টায়াৰ দুটাৰ ইমান অৱস্থা ইমান ঠিক নহয় বাৰু কিন্তু চলাটো চলি যাব আৰামছে আৰু বেক চাইডে মই দেখাই দিছোঁ চাওক বেক চাইডেও ধুনীয়া হৈ আছে বেক চাইডেও একো এটা কাম নাই মই ডিক্কিটো দেখাই দিওঁ আপোনালোকক ডিক্কিটোৰ ইয়াতে বাৰু চুইচ আছে এনেকৈ টিপি দিলে খুলি যাব আৰু চাওক ডিক্কিৰ চিলটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল আছে পষ্টবিলাকো চাওক কোনো চাইডে মাৰ্ক হোৱা নাই একদম ধুনীয়া হৈ আছে চাওক মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ আপোনালোকক এইটো চাওক স্পেয়াৰ টায়াৰ জেক হুইল লেন্স গোটেইখিনি আছে গাড়ীখনত
সো বেক সাইডে একো এটা কাম নাই গাইজ, বেক সাইডেও ধুনীয়া হৈ আছে। মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক কি কণ্ডিশ্যনত আছে, ইঞ্জিনটো চাই লওক আপোনালোকে। আৰু চাওক বনেটটো পুৰা সিল আছে, পুৰা কমপ্লিট কোম্পানীৰ সিল, এপ্ৰন চেপ্ৰন গোটেইখিনি সিল পাব। মোৰ প্ৰত্যেকখন গাড়ীত মই যিমান গাড়ী দেখাওঁ আপোনালোকক গোটেইকেইখন সিলেই পাব, এক্সিডেণ্টেল ইছ্যু নাপায় বাৰু। আৰু কোনোবাটোত কিবা এটা থাকিলে মই কৈয়ে দিওঁ আপোনালোকক। এইটো চাওক ইঞ্জিনৰ লিকেজ চিকেজ একো নাই, ধুনীয়া হৈ আছে। মই চাফা তাফাও কৰোৱা নাই ইঞ্জিনটো, যেনেকৈ ধূলি চুলি লাগি আছে চাই লওক। মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক। পেট্ৰল ইঞ্জিন হয়, একদম নৰ্মেল সাউন্ড, ধুনীয়া হৈ আছে, একদম স্মুথ হৈ আছে। গাড়ীখন মই আৰু অকণমান দেখাই দিছোঁ আপোনালোকক। ফ্ৰণ্ট চাইডে একো কাম নাই, গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই, গাড়ী ধুনীয়া হৈ আছে। গাড়ী পুৰা কমপ্লিট সিল আছে, সৰু সুৰা টাচ আপ হৈছে, ধৰক অলপ চলপ পেইণ্ট হৈছে, ধৰক আগৰ বাম্পাৰ পিছৰ বাম্পাৰ ফেণ্ডাৰ এনেকুৱা পেইণ্ট হৈছে, কিন্তু গাড়ী পুৰা কমপ্লিট সিল আছে, নন এক্সিডেণ্টেল হয়। ইঞ্জিন চিঞ্জিন গোটেইখিনি সিল, ইঞ্জিন ৱাৰেণ্টিও পাব মোৰ ফালৰ পৰা এইখনত। এইটো চাওক, এইটো চাইডেও একো কাম নাই, আৰু বেক চাইডেওতো মই দেখাইছোঁ আপোনালোকক, আৰু এবাৰ দেখাই দিছোঁ। গাড়ীৰ কোনো চাইডে কাম নাই গাইজ। 2018 i20 স্পৰ্টছ হয়, গাড়ী পুৰা কমপ্লিট সিল আছে, ইঞ্জিন সিল আছে, আৰু ইঞ্জিন ৱাৰেণ্টিও পাই যাব এইখনৰ মোৰ ফালৰ পৰা। চ' গাড়ীত আৰু দেখাবলগীয়া তেনেকুৱা একো নাই, গাড়ী পুৰা কমপ্লিট সিল আছে। মই বাৰে বাৰে কৈ আছোঁ, ইঞ্জিন ৱাৰেণ্টিও পাই যাব মোৰ ফালৰ পৰা। আৰু এইখনো গাড়ী গাইজ 0 ডাউন পে'মেণ্টতো হ'ব, আৰু 50,000 ডাউন পে'মেণ্ট যি দিয়ে আপোনালোকে হৈ যাব। প্ৰফাইলটো ভাল লাগিব, মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ আপোনালোকক। প্ৰফাইল ভাল হ'লে, বেংকৰ একাউণ্ট মেইনটেইন যদি আপোনাৰ ভাল, দেন আপোনালোকৰ 0 ডাউন পে'মেণ্টতো হ'ব, প্ৰফাইলটোও ভাল লাগিব। চ' গোটেইখিনি দেখালোঁ আপোনালোকক। গাড়ী পুৰা কমপ্লিট সিল আছে, ইঞ্জিনো সিল আছে। এইটো চাওক, গাড়ী চলিছে 53,000 কিলোমিটাৰ। চ' গাইজ এইখন 2018 হয়, i20 স্পৰ্টছ, ফাৰ্ষ্ট অনাৰ হয়, চলিছে 53,000 কিলোমিটাৰ। মই দেখাইছোঁ আপোনালোকক। গাড়ী পুৰা কমপ্লিট সিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি সিল আছে। আৰু এইখনৰ প্ৰাইচটো মই ধৰক 4,30,40 এনেকুৱাকৈ কৈছিলোঁ। ধৰক 4,10,15 মান হ'লে মই মানে দি দিম গাড়ীখন, মানে 4,15,000 বা 10,000 এনেকুৱা হ'লে মই গাড়ীখন দি দিম। কেছ হওক ৰিফাইনেন্স হওক মই দি দিম। আৰু মই কৈছোঁ আপোনালোকক 0 ডিপিটো হৈ যাব, প্ৰফাইলটো ভাল লাগিব, বেংকিং ভাল লাগিব। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।